জানেনে, লৰাৰ হৃদয়ত সাগৰ ভৰি থাকে, কিন্তু চকুত কেতিয়াও পানী আহিব নিদিয়ে। লৰাৰ হৃদয়ত সাগৰে ভৰি থাকে, কিন্তু চকুত কেতিয়াও পানী আহিব নিদিয়ে। যিমান ভাবে আপোনালোকে, কিন্তু লৰাৰ জীৱন ইমান সহজ নাথাকে। ঘৰৰ ডাঙৰে হওক বা সৰুৱে হওক, কান্ধত সদায় দায়িত্ব দি ভৰি থাকে। ঘৰৰ ডাঙৰে হওক বা সৰুৱে হওক, কান্ধত সদায় দায়িত্ব দি ভৰি থাকে। নিজৰে পৰিয়ালৰ কাৰণে নিজৰ পৰাই দূৰত থাকে। ঘৰৰ মানুহে চিন্তা কৰিব বুলি ফোনত সদায় মই ভাল আছোঁ বুলিয়ে কয়। আপোনালোকে যিমান ভাবে, কিন্তু ল'ৰাৰ জীৱন ইমান সহজ নাথাকে। মাৰ লাডলা হয়, কিন্তু নিজৰ বেলেগ পৰিচয় বনাব লগা হয়। এটা চাকৰিৰ কাৰণে ঢেৰ কথা শুনিব লগা হয়। কিছুমান ল'ৰাক দৰকাৰে জগাই ৰাখে আৰু কিছুমানক দায়িত্বই জগাই ৰাখে। আৰু যিমান ভাবে আপোনালোকে, কিন্তু ল'ৰাৰ জীৱন সিমান সহজ নাথাকে। এটা সময় এনেকুৱাও আহে যেতিয়া ইহঁতৰ প্ৰেম হয়, এফালে ইহঁতৰ গাৰ্লফ্ৰেণ্ড আৰু এফালে পৰিয়াল থাকে। জীৱনক বিচাৰিলে ঘৰৰ মানুহে খং কৰে, আৰু ঘৰৰ মানুহৰ কথা শুনিলে ইহঁতৰ মাথাত ঢকেবাজৰ তাচ থাকে। কিবা কাৰণতো ইহঁতৰ জীৱনত সমাধান নাথাকে। যিমান ভাবে আপোনালোকে, কিন্তু ল'ৰাৰ জীৱন ইমান সহজ নাথাকে।